Startube Assamলৈ স্বাগতম। Welcome to Startube Assam. হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পাইছে 2023-24 বৰ্ষত অসমৰ জনপ্ৰিয় অভিনেতা, সুদক্ষ অভিনেতা, যাৰ নামে পৰিচয়, যাক একশ্যন হিৰ' ৰূপে অসমীয়া চিনেমা জগত তথা ভ্ৰাম্যমান জগতত চিনাকি ৰবি শৰ্মা দেৱৰ এখন অতিকৈ বিগ বাজেট তথা কাৰিকৰী কৌশলেৰে নিৰ্মিত চিনেমা ৰঘুপতি মুক্তি পাব। আৰু এই চিনেমাখন একশ্যন হিৰ' ৰবি শৰ্মাৰ দ্বাৰা অভিনীত। এই চিনেমাখন মুক্তি পোৱাৰ লগে লগে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা গৈছে। এই ভিডিঅ'ৰ মাজতে আপোনালোকক দেখাই আছোঁ কিছু একশ্যন স্ক্ৰীন তথা এই চিনেমাখনৰ শ্বুটিং। বিভিন্ন কথাৰ ওপৰত নিৰ্ভৰ কৰি শ্বুটিঙৰ সকলো দৃশ্য দেখুওৱা সম্ভৱ নহয় যদিও যিখিনি আমাৰ ষ্টাৰটিউব আছামে কালেকশ্যন কৰিব পাৰিছে তাৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। এই ভিডিঅ'টোত দেখাই থকা এই চিনেমাখনৰ এটি ফাইট স্ক্ৰীনৰ শ্বুটিং চলি আছে। আৰু আগলৈ ষ্টাৰটিউব আছামে এনেকুৱা অসমীয়া চিনেমা জগত তথা ষ্টাৰ জগতৰ লগত জড়িত সকলো খবৰ ষ্টাৰটিউব আছামলৈ আপলোড কৰি থাকিব। এই যদিহে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই ভিডিঅ'ৰ সম্পূৰ্ণ তথ্য বিভিন্ন সূত্ৰৰ পৰা সংগ্ৰহিত, সেয়েহে ইয়াত ভুল ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। সেয়ে ভুল আৰু ভালখিনি তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আৰু এই চিনেমাখনৰ শ্বুটিঙৰ মাজতে ৰবি শৰ্মাই এই চিনেমাখনক লৈ কিছু কথাও আগবঢ়ায়। ৰবি শৰ্মাই ইমানখিনিলৈকে কয় যে মই যোৱা 6 বছৰ ধৰি কাম কৰা নাই, এই কাৰণেই যে 6 বছৰত মই কোনো বেয়া কাম দিব বিচৰা নাই। আৰু 6 বছৰ পিছত এই চিনেমাখনৰ কাম আৰম্ভ কৰিছোঁ যাতে ৰাইজে কিবা এটা ভাল পায়। এই চিনেমাখনৰ ফাইট ছিকুৱেন্সৰ তথা কিছু টেকনিকেল ছিকুৱেন্সৰ বাবে হায়দৰাবাদ তথা চাউথৰ পৰা মানুহ আনিছে। আৰু এই ৰবি শৰ্মাই ইমানখিনিও কয় যে আমি হয়তো বলিউড তথা চাউথ ইণ্ডাষ্ট্ৰীৰ লগত আমি থিয় দিব নোৱাৰিব পাৰোঁ, 1 নম্বৰ 2 নম্বৰ নহ'ব পাৰোঁ, কিন্তু সমানে থিয় হ'ব পৰাটোৱে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত ডাঙৰ কথা। তেওঁ ইমানখিনিও কয় যে আমি কোনো চাউথ ইণ্ডিয়া বা নাইবা বলিউডৰ কোনো চৰিত্ৰৰ লগত ইয়াক তুলনা কৰা নহ'ব, কাৰণ আমাৰ এই চিনেমাখনৰ উদ্দেশ্য কেৱল এণ্টাৰটেইনেই নহয়, এইখন চিনেমাত অসমীয়া সংস্কৃতি তথা ইয়াৰ তথ্যভিত্তিক কিছু কথাৰ ওপৰত নিৰ্ভৰ কৰিহে এই চিনেমাখন বনোৱা হৈছে। তেওঁ কয় যে 6 বছৰ মই কাম নকৰাৰ কাৰণেই যাতে অসমৰ ৰাইজে তথা এই চিনেমাখন চোৱা ৰাইজে যাতে কিবা এটা নতুনত্ব পায়। আৰু এই ব্যয়বহুল চিনেমাখনত ৰবি শৰ্মাৰ বাহিৰেও অৰুণ নাথ, অৰুণ হাজৰিকা, প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, মনজিৎ শৰ্মা, ৰাজ শৰ্মা ইত্যাদি বহুতো সুদক্ষ অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে। সেয়ে ৰঘুপতি টীমৰ লগতে অসমৰ ৰাইজেও এই চিনেমাখনক লৈ বহু আশাবাদী। মুক্তিৰ লগে লগে গম পোৱা যাব এই চিনেমাখনৰ কাহিনী তথা চিত্ৰনাট্য। আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰা হৈছে। ধন্যবাদ।